হুজাইত জালিয়াতিৰে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিবলৈ গৈ আটক এজন আবু তাহেৰ নামৰ লোকজনক আটক কৰিছে হুজাই আৰক্ষীয়ে। ধৃত আবু তাহেৰ নামৰ লোকজনে শহুৰেকৰ লিগেচিৰ জৰিয়তে এনআৰচিৰ নাম অন্তৰ্ভুক্তৰ বাবে আবেদন জনাইছিল। কিন্তু বুধবাৰে শিলিগুৰি বস্তিৰ এনআৰচি সেৱা কেন্দ্ৰত বংশ বৃক্ষ পুনৰীক্ষণৰ সময়ত লোকজনে তথ্য জালিয়াতি কৰাৰ ঘটনা খবৰলৈ অহাত সেৱা কেন্দ্ৰ বিষয়া আৰক্ষীক কথাটো অৱগত কৰে। সেই মৰ্মে আৰক্ষীৰ এটা দল গৈ লোকজনক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি হুজাই আৰক্ষীৰ জিম্মাত থকা ধৃত তাহেৰৰ বিৰুদ্ধে সীমান্ত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ তৰি সোধা পোছা অব্যাহত ৰাখিছে। এই যে ফৰেনাৰ যে ধৰিলে ফৰেনাৰ নহয়, কি হয় তেওঁ এনআৰচিত মানে শহুৰেকৰ নামৰ লিগেচিত এটা ব্যৱহাৰ কৰাৰ কাৰণে আহিছে। নামটো কি হয়? নাম আবু তাহেৰ, ঘৰ ক'ত? ঘৰ জামুসুন্দল। কেনেকৈ গ্ৰেপ্তাৰ কৰিলে আপোনালোকে তাক? মই গোপন সূত্ৰে খবৰটো পালোঁ, খবৰ পাই গ'লোঁ, গৈ পেলাই তাত হাতেৰে পালোঁ আৰু পাই লৈ আহিছোঁ। এতিয়া তাক ক'ত পঠিয়াব? এতিয়াতো ডিচিশ্যনটো হোৱা নাই, হ'ব তাত পঠাওঁ এতিয়া খবৰ নাই, অফিচাৰে ক'ব। কেছটো মই এজাহাৰে দিছোঁ, অফিচাৰে ডিচিশ্যনটো ল'ব। মই এজাৰ দিছে। এজাহাৰটো সেইটোৱে, তেওঁ এনআৰচি ডুপ্লিকেট কৰিব গৈছিলে লিগেচিত এটা। এই অৰিজিনেল বাংলাদেশী হয় নেকি? সেইটো এতিয়া গম পোৱা নাই, অৰিজিনেলে হ'ব কাৰণ দেউতাকৰ তেওঁ নাম নাজানে। হুজাইৰ পৰা ইমামুল আলীৰ ৰিপৰ্ট, SMN ইণ্ডিয়া নিউজ। ছবি আছে, কাগজ পাতি।